নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, SSC ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে। এইখিনি পদ দিল্লী পুলিচৰ হয়। SSC ফালৰ পৰা মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অনলাইন। এপ্লাই লাষ্ট ডেট হৈছে 18 ছেপ্টেম্বৰ 2025। টোটেল ভেকেঞ্চি আছে 42,451টা। পোষ্ট নেম কনষ্টেবল। চেলাৰী দিয়া হ'ব 21,700ৰ পৰা 69,100 টকালৈকে। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 26 আগষ্ট আৰু ইয়াৰ লাষ্ট ডেট হৈছে 18 ছেপ্টেম্বৰ। ইয়াতে এপ্লাই কৰিবলৈ হ'লে মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজ 25 বছৰ হ'ব লাগিব। ST SC সকলে পাব 5 বছৰ এজ ৰিলেক্সেশ্যন। OBC MOBC সকলে পাব 3 বছৰ। ইয়াতে এপ্লাই কৰিবলৈ হ'লে 12 পাছ কৰিব লাগিব আৰু মেল কেণ্ডিডেটসকল ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ছোৱালীসকলৰ কাৰণে 12 পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টি ইমানে। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।